Hello friends, welcome to Tradinglife. Welcome you all. So USDINR analysis or এটা নতুন ভিডিও লৈ আপোনালোকক ওয়েলকাম কৰিছো। এতিয়া বলক আমি এবাৰ লাষ্ট ফ্ৰাইডে লৈকে আমি ঘূৰি যাওঁ। ফ্ৰাইডে এক্সপায়াৰি আছিলে 10th November আমি দিনত ট্ৰেড কৰি আছিলোঁ 83.32 এইখিনি ওচৰত আৰু এক্সপায়াৰি টাইমত মানে 12:30 আমাক এটা ডলাৰে আপমুভ দিছিলে। আপটো এটা বহুত ভাল আপমুভ 25-30 পইচা মানৰ ভিতৰত আপমুভ দিছিলে। 83.44 নহয়, একচুৱেলি অলমষ্ট 5 টাচ কৰিছিলে, কিন্তু বহুত সময়তো মানে ষ্টেবল হোৱা নাই, আকৌ নামি 83.3 লৈকে নামি আহিছে। বাকী যি কি নহওক, এক্সপায়াৰিত এনেকুৱা আপমুভ এটা বহুত মানে ভাল প্ৰফিটেবল ট্ৰেড হয়, বহুত ভাল প্ৰফিট। যেনেকৈ 30 পইচা আপমুভ বা 30 পইচা ডাউন মুভ USDINR এটা বহুত ডাঙৰ কথা, য'ত আমি 2 to 3 পইচা মুভমেণ্ট পাই আছিলোঁ, য'ত মই ৰিকমেণ্ড কৰি আছিলোঁ অপশ্যন চেলিং। তো তেনেকুৱা জেগাত এটা 30 পইচা মুভ ইজ এ ৰেয়াৰ আৰু প্ৰফিটেবল। যদি তাতে বাই আছিলে কাৰোবাৰ, হয়তো ভাল এটা প্ৰফিট মানে আৰ্ণ কৰিছে। চ' মোৰ পাৰ্চনেল চি আৰু পি চেল আছিলে। পিত মই ভাল প্ৰফিট পাইছিলোঁ, কিন্তু চিত মই বহুত বেছি প্ৰফিট পোৱা নাই। যেতিয়া নামি আহিছে তেতিয়া মই কম প্ৰফিটত, মানে ডাউন ট্ৰেণ্ড হোৱাৰ পিছত কম প্ৰফিটত মই চি এক্সিট কৰিছোঁ। বাৰু যি কি নহওক, এতিয়া নেক্সট কি হ'ল, ছেটাৰডে চানডে বন্ধ থাকিলে, মানডে আকৌ ছেম কাহানী। 83.3 পৰা 83.36 এইখিনিলৈকে 2 পইচা 3 পইচা মুভমেণ্টত গোটেই দিনটো ট্ৰেড কৰিলে USD। তো মানডেলৈকে আকৌ মেজৰ ডেটা নাছিলে, কিন্তু আজি একচুৱেলি ট্ৰেড বন্ধ দিনটো আছিলে, কিন্তু বন্ধ আছিল। তো আজি এটা মেজৰ ডেটা আছিলে আমাৰ। আজি ডেটাটো আছিলে CPI, মষ্ট পাৱাৰফুল ডাটা অফ US। পাৱাৰফুল মিনছ ইন দ্য চেন্স অফ ট্ৰেডিং USDINR, যে যদি CPI বেছি আহে ডলাৰ ষ্ট্ৰং হয়, CPI কম আহিলে ডলাৰ উইক হয়। তো আজি ডাটাৰ মতে CPI বহুত বেয়া, USDৰ কাৰণে বহুত বেয়া CPI। মানে ইভেন 0.1% এটা মানে এক্সপেক্ট কৰা আছিলে, 0.00 আহিছে। প্ৰিভিয়াছ 4%ৰ ওচৰা ওচৰি আছিলে। তো ইয়াতকৈ আৰু ডাটা বেয়া হ'ব নোৱাৰে। গতিকে ডাইৰেক্ট 83.3 পৰা আমি এতিয়া ট্ৰেড কৰি আছোঁ এইটো জোনত 82.94। ইটছ এ বিগ ডাউনফল। আৰু চাবলগীয়া হ'ব যে এইটো জেগাত ছাপৰ্ট লয় নে নলয়, নে ইয়াতকৈ ডাউনফল হ'লে 82.6লৈকে আমি আকৌ ঘূৰি যাম। কিন্তু চাওক, ডলাৰ হ'ল ৱৰ্ল্ডৰ অলমষ্ট চবতকৈ ষ্ট্ৰং কাৰেঞ্চি। গতিকে ডলাৰৰ ফালৰ পৰা ডলাৰে সদায় ষ্ট্ৰং হৈ থাকিব বিচাৰে, আমেৰিকাই সদায় ডলাৰক ষ্ট্ৰং কৰি ৰাখিব বিচাৰে। তো হয়তো ইয়াতে ছাপৰ্ট লৈ আকৌ এটা আপমুভ ল'ব পাৰে। এতিয়া মই কালিৰ কাৰণে যদি লেভেল চাওঁ, তো কালিৰ কাৰণে যদি আমি লেভেল চাওঁ, তেতিয়াহ'লে চাওক, মই আপোনালোকক এটা 1 month চাৰ্টলৈকে লৈ গৈছোঁ। 1 month ছাপৰ্টত আপুনি যদি চাই, এইখিনি এইটো লাইন হ'ল আপোনাৰ অলমষ্ট 82.3 পৰা 82.9 ধৰক। এই জেগাটোত বহুত ডাঙৰ ছাপৰ্ট আছে, য'ৰ পৰা সি আকৌ আপমুভ লৈ আছে।
ঠিক আছে গতিকে ডলাৰ যিমানে ডাউনফল নেদেখাওক কিয় আলটিমেটলি গৈ পেলাই আপসাইড হোৱা চান্সটো তাৰ 90% চান্স আছে আপ মুভে ল'ব গতিকে 30 পইচা 40 পইচা অলমষ্ট ডাউন হৈ গ'ল আমাৰ তো হৈ যোৱাৰ পিছত এতিয়া হয়তো এটা ছাপোৰ্ট ল'ব পাৰে কালিলৈকে গতিকে নেক্সট আহিব লগা আমাৰ একো ষ্ট্ৰং ডেটা নাই CPI ডেটা হৈ গ'ল মিনছ নাও ডলাৰে এতিয়া আপ মুভ ল'ব নহ'লে ডাউন মুভ নলয় ল'লেও খুব বেছি আৰু 10 পইচা 20 পইচা ডাউন মুভ গতিকে ইয়াতে ছাপোৰ্ট যদি লয় আকৌ আমি বেক কৰিম 83.25 এইখিনিলৈকে সব বেটাৰ ৰেডি থাকক ফিউচাৰ বাই কৰিবলৈ তো যদি এইখিনি জেগাত মই ছাপোৰ্ট লোৱা যেন দেখোঁ তো মই পাৰ্চনেলি ফিউচাৰ বাই কৰিম ঠিক আছে গতিকে আমি এটা ৰেঞ্জ এটা আমি চাই ল'ব পাৰোঁ তো এতিয়া ছাপোৰ্ট লৈছে 82.9 গতিকে আমি আপসাইডৰ ফালে চাব পাৰোঁ 82.98 আকৌ 83 83.06 83.15 83.25 এইকেইটা আপসাইড ডাউন চাইডৰ ফালে 82.82 82.78 এইকেইটা জেগাত এটা ছাপোৰ্ট আছে তাতকৈ ডাউন চাইড আমি এতিয়া নলওঁ যদি যায় পিছত দেখা যাব কিন্তু এনেকুৱা লগা নাই যে যাব কাৰণ ইয়াতে ছাপোৰ্ট এটা লোৱা যেন লাগিছে এতিয়া চ' বেচিকেলি এইখিনিয়ে তো বহু দিনৰ মূৰত এটা এইকেইদিনৰ ভিতৰত 3D পিৰিয়ডৰ ভিতৰত অলমষ্ট 60 পইচা আমি এটা আপসাইড ডাউন প্লাছ আপসাইড প্লাছ ডাউন আপ প্লাছ ডাউন দুটা মিলি 60 to 70 পইচা আমি এটা মুভ USDINR বহু দিনৰ মূৰত more than 1 month আমি দেখা পাইছোঁ চ' ৰেডি থাকক কালিৰ কাৰণে ট্ৰেডিঙৰ কাৰণে এইখিনিয়ে চ' যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ ভেৰি মাছ